চোৱা ফাৰ্ষ্টত আমি পঢ়িলো কি ফেক্টৰ মানে উৎপাদক পঢ়িলো তাৰপিছত লিখিলো আমি পঢ়িলো কি কমন পঢ়িলো তাৰপিছত লিখা আছে হাইয়েষ্ট সেইকাৰণে ফাৰ্ষ্টত পঢ়িলো উৎপাদক তাৰপিছত সাধাৰণ উৎপাদক এতিয়া গৰিষ্ঠ মানে হাইয়েষ্ট হাইয়েষ্ট গ খা উ यानी ACF এটু কি বুলি কোৱা হয় ACF ঠিক আছে তেতিয়ালে ইয়াতে চোৱা কি কৈছে 16 আৰু 30 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান 16 আৰু 30 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান গৰিষ্ঠ মানে হাইয়েষ্ট গৰিষ্ঠ মানে হল তোমাৰ কি হাইয়েষ্ট কিমান উৎপাদক হ'ব পাৰে তেতিয়ালে চোৱা ইয়াতে তাৰপিছত ফাৰ্ষ্টত আমি 16 লম 16 আমি হৰণ কৰিলো 16 যদি হৰণ কৰো তেতিয়ালে 2 হ'ব ইয়াতে হ'ব 2 ইয়াতে হ'ব 4 ইয়াতে হ'ব তোমাৰ 2 ইয়াতে হ'ব 2 ইয়াতে 2 হ'ব ইয়াতে 1 তাৰপিছত কিমান দি আছে 30 यानी 30 হ'ব তোমাৰ কি 2 দি হৰণ কৰিলে 15 হ'ব তাৰপিছত 3 দি হৰণ কৰিলে 5 হ'ব তাৰপিছত যদি 5 দি হৰণ কৰো তেতিয়ালে 1 যাব তাৰ মানে ইয়াৰ পৰা আমি ক'ব পাৰো যে 16 ৰ উৎপাদক সমূহ কি কি 16 ৰ উৎপাদক হল 1 2 তাৰপিছত হ'ব তোমাৰ কি 4 তাৰপিছত তোমাৰ হ'ব 8 তাৰপিছত হ'ব তোমাৰ কি 16 ৰ উৎপাদক হল 1 2 4 8 আৰু 16 ক্লিয়াৰ তো তাৰপিছত ইয়াত আমি কি লিখিব পাৰো ইয়াৰ পিছত আমি লিখিব পাৰিম যে 30 ৰ উৎপাদক সমূহ 30 ৰ উৎপাদক যদি আমি লিখো তেতিয়ালে তোমাৰ কি হ'ব 1 2 3 তাৰপিছত 5 তাৰপিছত 6 তাৰপিছত হ'ব তোমাৰ কিমান 10 তাৰপিছত হ'ব 15 তাৰপিছত হ'ব তোমাৰ কিমান 30 এই গুটেই কেটা এতিয়া ইয়াৰ পৰা এটা কথা কোৱাচোন ইয়াৰ পৰা এটা কথা কোৱা ইয়াতে 1 আছে আৰু ইয়াতে আছে কমন ইয়াতে 2 আছে আৰু ইয়াতে 2 আছে কমন তাৰপিছত ইয়াতে 4 আছে নেকি নাই ইয়াতে 8 আছে ইয়াতে 8 আছে নেকি নাই ইয়াতে 16 আছে ইয়াতে 16 আছে নেকি নাই ইয়াতে 3 আছে ইয়াতে আছে নেকি নাই ইয়াতে 5 আছে ইয়াতে আছে নেকি নাই ইয়াতে 6 আছে ইয়াতে আছে নেকি নাই ইয়াতে 10 আছে ইয়াতে আছে নেকি নাই ইয়াতে 15 আছে ইয়াতে আছে নেকি নাই ইয়াতে 30 আছে ইয়াতে আছে নেকি নাই সেই কাৰণে ইয়াৰ HCF কিমান হ'ব HCF কিমান হ'ব HCF equal to 1 into 2 তাৰ মানে হ'ব তোমাৰ কিমান यानी হ'ব তোমাৰ 2 হৈ যাব ইয়াৰ HCF তোমাৰ কি হয় 2 হৈ যায় এই কাৰণে ইয়াত লিখা হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক তাৰ মানে HCF কাৰ HCF 16 আৰু 30 ৰ HCF হল তোমাৰ কি 16 আৰু 30 ৰ HCF হল তোমাৰ কি 2 তাৰ মানে এই 2 দি 16 কো হৰণ কৰিব পাৰো আৰু 30 কো হৰণ কৰিব পাৰো গৰিষ্ঠ মানে আটাইতকৈ বেছি চোৱা ইয়াতে 1 আছে কিন্তু আটাইতকৈ বেছি কিমান 2 এই কাৰণে ইয়াতে তোমাৰ কিমান হৈছে 2 এই কাৰণে HCF মানে হাইয়েষ্ট একেবাৰে বেছি কোনটো 2 হাইয়েষ্ট কমন ফ্যাক্টর হাইয়েষ্ট একেবারে কমন ফ্যাক্টর এটা চোৱা ইয়াতে কি লিখা হৈছে মেথড টু ফাইন্ড HCF নাম্বার তাৰ মানে গসাগু নিৰ্ণয় কৰাৰ পদ্ধতি গসাগু আমি কেনেকুৱাকে নিৰ্ণয় কৰিব পাৰো পদ্ধতি আছে তো ইয়াতে এক নম্বৰ পদ্ধতি হল প্ৰাইম ফ্যাক্টৰাইজেশন এক নম্বৰ পদ্ধতি হল প্ৰাইম ফ্যাক্টৰাইজেশন মৌলিক উৎপাদক বিশ্লেষণ এক নম্বৰ পদ্ধতি তোমাৰ কি হয় মৌলিক উৎপাদক বিশ্লেষণ অলপ আগতে যেটো কৰিলো হেতুকে কোৱা হয় মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয় সো নেক্সট উদাহৰণ চোৱা কিমান দি আছে 24 49 আৰু 48 ৰ গসাগু উলাব দিছে তেতিয়ালে আমি উৎপাদক উলাম ফাৰ্ষ্টত তেতিয়ালে চোৱা আমি এনেকৈ লিখিব পাৰো 24 হৰণ কৰিব পাৰো 2 দি হৰণ কৰো তেতিয়ালে কিমান হ'ব 2 দি হৰণ কৰিলে 1 2 হ'ব 2 দি হৰণ কৰিলে কিমান হ'ব 6 হ'ব 2 দি হৰণ কৰিলে কিমান হ'ব 3 হ'ব 3 দি হৰণ কৰিলে কিমান হ'ব 1 হ'ব হৈ গল তাৰ পিছত 49 ক আমি 7 দি হৰণ কৰিব পাৰো 7 দি হৰণ কৰিলে 7 বাৰ যাব যদি 7 দি হৰণ কৰো তেতিয়ালে 1 হ'ব তাৰ পিছত তোমাৰ কি দি আছে 48 তে
তেতিয়াহ'লে 48ক যদি আমি 2 দি হৰণ কৰোঁ তেতিয়াহ'লে 4ক 2 বাৰ যাব, এইটোক 4। তো নেক্সট ইয়াতে 2 হ'ব, ইয়াতে 1 হ'ব, ইয়াতে 2 হ'ব। নেক্সট তোমাৰ কি হ'ব, 2 হ'লে 6 হ'ব, নেক্সট 2 হ'লে 3 হ'ব, নেক্সট তোমাৰ 3 1। ক্লিয়াৰ হৈছে? সো এতিয়া আমি এনেকুৱাকে লিখিম, 24 ইকুৱেল টু আমি লিখিব পাৰোঁ, 24 মানে হ'ল 2 into 2 into 2 into 3 into 1। ওকে, তাৰপিছত 49 লিখিলোঁ। 49 ইকুৱেল টু কিমান হ'ব, 7 into 7 into 1। তাৰপিছত কিমান দিয়া আছে, 48 দিয়া আছে। তো 48 ইকুৱেল টু তোমাৰ কি হয় চোৱা, 2 into 2 into 2, তাৰপিছত আৰু এটা 2, তাৰপিছত 3 into 1। ক্লিয়াৰ হৈছে? এতিয়া এই শেপত আমি কি ল'ম, কমন কেইটা ল'ম, কমন কেইটা লৈ কিনে আমি পূৰণ কৰিম। তেতিয়াহ'লে ইয়াতে চোৱা, 2 ইয়াতে আছে, ইয়াতে 2 আছে নেকি, নহ'ব, কমন ল'ব লাগিব, মানে গোটেই কেইটাত থাকিব লাগিব, এইটোতো থাকিব লাগিব, এইটোতো থাকিব লাগিব, এইটোতো থাকিব লাগিব। তেতিয়াহ'লে ইয়াতে চোৱা 2 আছে, ইয়াতে আছে নেকি, নাই, তাৰমানে এইটো 2 নহ'ব, কিন্তু ইয়াতে আছে, কিন্তু গোটেই কেইটাত থাকিব লাগিব। বুজি পাইছা? ইয়াতে 2 2 2 7, ইয়াতে 3 আছে, কিন্তু ইয়াতেতো 3 নাই, আছে নেকি, নাই। তেতিয়াহ'লে ইয়াতে 3 আছে, কিন্তু এইটোতো নাই, এইটোত আছে নেকি, নাই। তেতিয়াহ'লে 7 ইয়াতে আছে, ইয়াতে 7 আছে নেকি, নাই। ইয়াতে 7 আছে, ইয়াতে আছে নেকি, নাই। 1 চোৱা, 1 ইয়াতে আছে, ইয়ানি ইয়াতে আছে। তেতিয়াহ'লে এই CF ইকুৱেল টু তোমাৰ কিমান হ'ব, 1। বাকী আৰু কমন নাযায়, আৰু যায় নেকি, নাযায়। তেতিয়াহ'লে তোমাৰ 24 49 আৰু 48ৰ যিটো আমাৰ এই CF আমি কিমান পালো, 1 পালো। ইয়ানি ওএনে দি আমি 24ক হৰণ কৰিব পাৰো, 49ক হৰণ কৰিব পাৰো, 48কো হৰণ কৰিব পাৰো। ক্লিয়াৰ হৈছে? বুজি পাইছা? ওকে, এই মেথডটোক কি মেথড বুলি কোৱা হয়, এই মেথডটোক কোৱা হয় প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, ইয়ানি মৌলিক উৎপাদক বিশ্লেষণ। কি বুলি কোৱা হয়, মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয়। ওকে, সো আৰু এটা নাম্বাৰ চাইছো, 12 আৰু 16ৰ HCF বাহিৰ কৰিব লাগে, HCF কোৱেশ্চন মাৰ্ক। তো ফাৰ্স্ট আমি কি কৰিম, ফাৰ্স্টত আমি উৎপাদক বাহিৰ কৰিম। 12ৰ উৎপাদক চোৱা, 12ৰ উৎপাদক 2 দি যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 6 হ'ব। তাৰপিছত 2 দি যদি হৰণ কৰা হয় 3 হ'ব, তাৰপিছত 3 দি যদি হৰণ কৰা হয় 1 হ'ব। তাৰপিছত 16ৰ উৎপাদক বাহিৰ কৰাচোন, 16ৰ যদি উৎপাদক বাহিৰ কৰোঁ, 2 দি হৰণ কৰিলে কিমান হ'ব, 8 হ'ব। 2 দি হৰণ কৰিলে কিমান হ'ব, 4 হ'ব। 2 দি হৰণ কৰিলে কিমান হ'ব, 2 হ'ব। 2 দি হৰণ কৰিলে কিমান হ'ব, 1 হ'ব। বুজি পাইছা? সো গোটেই কেইটাৰ আমি উৎপাদক বাহিৰ কৰিলো। এতিয়া আমি লিখিম 12 ইকুৱেল টু তোমাৰ কি হয়, 2 into 2 into 3 into 1। তাৰমানে ইয়াৰ পৰা গোটেই কেইটা নাম্বাৰ, একেবাৰে গোটেই কেইটা সংখ্যাক আমি কি কৰি আছো, সংখ্যাক পূৰণ কৰিলো। আৰু ইয়াতে চোৱা 16 ইকুৱেল টু লিখি কিনে, 16 ইকুৱেল টু এইটো পূৰণ এইটো পূৰণ এইটো পূৰণ এইটো পূৰণ এইটো, তাৰমানে তোমাৰ 2 into 2 into 2 into 2 into 2 into 1। বুজি পাইছা? তেতিয়াহ'লে আমাৰ কি বাহিৰ কৰিব দিছে, ফাৰ্স্টত আমি কি বাহিৰ কৰিলো, যে ইয়াৰ উৎপাদক কেইটা বাহিৰ কৰিলো, কাৰ এটা হ'ল 12 আৰু এটা হ'ল 16। এই দুটাৰ কি বাহিৰ কৰিব লাগে, HCF বাহিৰ কৰিব লাগে। তো HCF বাহিৰ কৰিবলৈ হলে ফাৰ্স্টত আমি কি বাহিৰ কৰিম, উৎপাদক বাহিৰ কৰিম। উৎপাদক বাহিৰ কৰিম। এতিয়া চাম আমি কমন উৎপাদক কেইটা কি কি আছে, কমন উৎপাদক চোৱা, কমন উৎপাদক কেইটা চোৱা। ইয়াতে আমি কমন যদি চাওঁ, ইয়াতে 2 আছে, ইয়াতেও 2 আছে। ওকে, আমি কমনৰ পৰা এটা ল'ম, ইয়াতেও 2 আছে, ইয়াতেও 2 আছে, আমি এটা 2 লৈছো। ইয়াতে 2 আছে, ওকে, ইয়াতে 2 আছে, ইয়াতেও আছে, এটা লৈছো, ইয়ানি ইনটু দি কিনে আৰু এটা লৈছো, দুটা হৈ গ'ল। তাৰপিছত ইয়াতে 3 আছে, ইয়াতে 3 আছে নেকি, নাই। ইয়াতে 1 আছে, ইয়াতে 1 আছে, ইনটু 1। এইটো ইকুৱেল টু তোমাৰ কিমান হ'ব, ইকুৱেল টু হ'ব 4, ইকুৱেল টু হ'ব 4। সো HCF ইকুৱেল টু কিমান হৈ গ'ল, 4। কাৰ HCF, 16 আৰু 12ৰ HCF হ'ল 4। এতিয়া HCF হ'ল যিটো সংখ্যা দি আমি যাৰ HCF ওলাও তাকে আমি হৰণ কৰিব পাৰো, কিন্তু তাতে কোনো বাকি নাথাকে। এতিয়া চোৱা, ইয়াতে চোৱা, ইয়াতে কি আছে, ইয়াতে আছে 4। এই 4 দি কাৰ HCF হয়, 12 আৰু 16ৰ, 12 আৰু 16ৰ, 12ক চোৱা,
12ক আমি 4 দি হৰণ কৰিব পাৰো না নাই 12ক আমি 4 দি হৰণ কৰিব পাৰো 3 পাম 16কো আমি 4 দি হৰণ কৰিব পাৰো আমি কিমান পাম 4 পাম জাস্ট আমি কমন নম্বৰ এটা পাই গৈছো যেটো একেবাৰে আটাইতকৈ ডাঙৰ এটো গুটি কিটা কে ডাঙৰ হয়